Apa tinggal kat kamu? Udah kan nih. জরারে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা সেউজৰে ভৰা কণী পথাৰ এই হাতডাল অকল দেখিবলৈহে ডাঙৰ আৰু কোলা মোচৰা এটা কথা আছে মানুহে ভাবে যে নেটত কাঁইটডাল থাকে মাৰি দিয়ে তেনেকৈ দুখ পায় অথনিৰ পৰা মই নেটতে ধৰি আছোঁ আৰু কাৰোবাৰ যদি ডাউট আছে চাই ল'বহি পাৰিব মানুহে বহুতে কয় ইয়াত কাঁইট থাকে বুলি একো নকয় একো নকয় আৰু কিছুমান কথা আছে সাপে গাখীৰ খায় গৰু হাত লাগি থাকে বুলি কয় সেইবোৰ একদম সম্পূৰ্ণ মিছা কথা সাপে কেতিয়াও গাখীৰ খাব নোৱাৰে যদি গাখীৰ খায় 15 দিন বা 20 দিনলৈ হাতডাল মৰি থাকিব মানে কি হয় এহঁতৰ ডালিয়া হৈ যাব এহেঁতি মানে কল্ড ব্লাডেড হয় এহঁতৰ তেজটো শীতল একো নহয় এহঁতৰ তেজটো মানে ঠাণ্ডা সেইকাৰণে গৰু হাত একেবাৰে কম নোম থাকে যে সেইকাৰণে তাত পাক খাই থাকে গোৱালা হাতটো বেছিকৈ থাকে সেইকাৰণে ধৰে মানুহে এইডালক এনেই অসমীয়াত আমাৰ ইয়াত কোলা মোচোৰা বা বাৰী ৰখি এনেকৈ কয় এনেই ইংৰাজীত ৰেলৱে স্নেক বুলি কয় এই সাপডাল যদি মাৰে আপোনাৰ 3 মাহ একদম নট বেল হয় এই সাপডাল যদি কোনোবাই মাৰিবলৈ হয় যেনেকৈ মাৰিলে ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ'টো কোনোবাই পাই গ'ল আপোনাৰ যদি ওপৰত কেছ হয় 3 মাহ আপোনাৰ নট বেল ৱাইন কৰিব হয়তো আপোনাৰ 28,000 পৰা 20,000 টকা ফাইন হ'ব পাৰে আৰু 5 বছৰলৈকে দিব এয়া মোচোৰা গুম বুলি কয় অসমীয়াত মোচোৰা গুম ইয়াক এতিয়া মেলি দিয়াই হ'ব ভাল জেগা এটা হয় এই অকণমান আগলৈ গৈ মেলি দিয়া হ'ব এইবিলাক সাপ কি হয় আমাৰ ইয়াত বাৰীত থাকেই আৰু সাপ থকাটো বহুত মানে দৰকাৰী এই সাপটো যদি আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ যায় আমি চাউল খাবলৈ বা ধান যে আমি যেতিয়া খেতি কৰি আছোঁ ন খেতিত যিমানখিনি মানে নিগনি হয় চব সিহঁতি মানুহৰ লগৰ সেনেকৈ সাপৰ লগৰ হিচাপে নাথাকে সাপ এডালেই থাকিব বা দুটা থাকিব পাৰে হয়তো দুটা থাকিলে একেলগতে থাকিব এটা ইয়াত সেনেকৈ নাথাকিব ইয়াতকৈ সৰু নেকি একেবাৰে সৰু হয় তেতিয়াহ'লে এইটো মানে যোৰাত আছিলে যোৰাটো ভাঙিয়ে এডাল ইফালে গৈছিলে আৰু সাপ মাৰিলে যে ৰাতি আহি সাপে মাৰে বুলি কয় যে এইবিলাক চব এইটো আপোনাৰ এডোখৰতে মেলিব লাগে আচলতে মোৰ ইয়াত আকৌ ভয় খাব ন সেইকাৰণে অকণমান মই গৈছোঁ